Hello everyone. আজি মোৰ স্কুল ইন্টাৰ্নশিপ প্ৰগ্ৰেমৰ ডে নম্বৰ 3 ৰাতিপুৱা খাই লৈ মই স্কুল যাবলৈ ওলালো আজি লগৰ কেইটাৰ লগত একেলগে স্কুল আহি পালো প্ৰাৰ্থনাৰ বাবে অলপ টাইম থকা কাৰণে লগৰ কেইটাৰ লগত অফিচ ৰুমত নিজৰ সাবজেক্টৰ বুকবোৰ অলপ চালো তাৰপিছত কি পালো সাকচন এটা ওজন জোখা মেচিনে আমি গোটেই কেইটাই নিজৰ ওজন জোখি চালো কাই কিমান আছে প্ৰাৰ্থনা শেষ কৰি আমি সকলোৱে নিজৰ ক্লাছৰুমলৈ গ'লো আৰু মই মোৰ ক্লাছৰুমত সোমালো সিহঁতৰ লগত অলপ খেলিলোঁ সিহঁতক অলপ শিকালোঁ আজি পিছে আমাৰ এটা বিশেষ কাম আছিল মানে আমাৰ প্ৰগ্ৰেমৰ আজি এটা কাৰ্যকলাপ যিটো আমাৰ গাৰ্ডেনিং বুলি কয় তাক আমি কৰিম বুলি ভাবিছিলোঁ সেইকাৰণে যোৱাকালি ক্লাছ 5ৰ ষ্টুডেণ্টখিনিক আমি গছৰ পুলি আনিব দিছিলোঁ আৰু সিহঁতৰ লগত সেইখিনি আমি পুলিখিনি আমি পুতিলোঁ বতৰটো বহুত ৰ'দ দি আছিলে তো পানী দি পুতি আহি আকৌ নেক্সট এটা ক্লাছলৈ গ'লোঁ আজি শনিবাৰ আছিল শনিবাৰ থাকিলে আজি আমাৰ ক্লাছ 12টাত শেষ হ'ল আৰু চাহ খাই আমি ঘৰলৈ গুচি আহিলোঁ ইমান